ভিডিঅ'টো চোৱাৰ আগতে যদিহে আপোনালোকে মোৰ চেনেললৈ প্ৰথমবাৰৰ কাৰণে আহিছে বা মোৰ ভিডিঅ' প্ৰথমবাৰৰ কাৰণে চাইছে তেনেহ'লে ছাবস্ক্ৰাইবৰ ওপৰত লাহেকৈ চুই দিব আৰু তাৰপিছত কাষতে থকা বেল আইকনটো মানে ক'লা ঘণ্টাৰ নিচিনা ছবিটোৰ ওপৰত লাহেকৈ চুই দিব আৰু তাৰপিছত অলপ প্ৰেছ কৰি দিব। তেতিয়াহে মোৰ ভিডিঅ'সমূহ আপোনালোকে আগলৈও চাই থাকিব পাৰিব। তেন্তে হ'লে ব'লক এতিয়া আগলৈ ভিডিঅ'টো আৰম্ভ কৰোঁ। নমস্কাৰ, গীতালীৰ পাকঘৰৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰ এবাৰ স্বাগতম জনাইছোঁ। কেনে আছে আপোনালোক? আশা কৰিছোঁ আপোনালোক সকলোবোৰ চাগে ভালে আছে। আজি বহুত দিনৰ মূৰত ভাবিলোঁ ভিডিঅ' এটা বনাওঁ আৰু বহুত দিনে হৈ গ'ল আজি মই কোনো ভিডিঅ' আপলোড কৰা নাই বা বনোৱা নাইকিয়া ভিডিঅ'। আজি কোনো ৰেচিপিৰ ভিডিঅ' লৈ অনা নাই, এনেই ভাবিলোঁ অকণ আপোনালোকৰ লগত অলপ কথাকে পাতোঁ, মনৰ কথাকে পাতোঁ। যিহেতু মনটো মোৰ ভাল লাগি থকা নাছিলে অলপ দিনৰ পৰা, সেইকাৰণে ভাবিলোঁ আপোনালোকৰ লগতে কথাকে পাতোঁ, শ্বেয়াৰ কৰোঁ। ভিডিঅ' নবনোৱাৰ কাৰণটো এতিয়া আছিল যে আমি এটা ভিডিঅ' ইমান কষ্ট কৰি বনাওঁ বা 10 মিনিটৰ ভিডিঅ' এটা আমি ৰাইজৰ মাজত এৰি দিওঁ, কিন্তু সেই 10 মিনিটৰ ভিডিঅ'টো আমি বনাবলৈ সম্পূৰ্ণ ৰাইজৰ মাজত নিবলৈ কিন্তু আমাক কেতিয়াবা 10 ঘণ্টাৰো প্ৰয়োজন হৈ যায়। কাৰণ ভিডিঅ' শ্বুট কৰাৰ পৰা এডিটিং কৰালৈকে টেগ, টাইটেল, থাম্বনেইল, ডিছক্ৰিপশ্যন লিখি সম্পূৰ্ণৰূপে ভিডিঅ'টো সজাৰ পৰাই আমি ৰাইজৰ ওচৰলৈ পঠিওৱালৈকে আমাক কিন্তু বহুত সময়ৰ প্ৰয়োজন হয়। কাৰণ থাম্বনেইল বনাবলৈ আমি চিন্তা কৰিব লাগে যে আমি কেনেকুৱা ধৰণৰ থাম্বনেইল বনাওঁ, যে যিটো থাম্বনেইল বনালে ৰাইজে ভিডিঅ'টোত ক্লিক কৰিব বা কি ধৰণৰ টাইটেল লিখিম, আমি যিটো টাইটেল লিখিলে ৰাইজে তাক ক্লিক কৰিব বা ভিডিঅ'টো চাব। আৰু ইমান কষ্ট কৰি এটা ভিডিঅ' বনাই আমি ৰাইজৰ মাজলৈ পঠোৱাৰ পিছত যেতিয়া সেই ভিডিঅ'টোত ইউটিউবে কোনো ইমপ্ৰেশ্যন নপঠিয়ায় বা ভিউজো তেনেকৈ নাহে, তেতিয়া কিন্তু আমাৰ বহুত বেয়া লাগে আৰু মনবোৰ আমাৰ মনটো সেমেকি যায় যে আমি আৰু ভিডিঅ' নবনাওঁ, এনেকুৱা অনুভৱ হয়। আৰু মোৰো সেই তেনেকুৱা অনুভৱ হৈছিল, সেইকাৰণে মই বহুত দিন ভিডিঅ' বনোৱাও নাছিলোঁ, আপলোডো কৰা নাছিলোঁ। পুৰণা ভিডিঅ'ত দুটামান আপলোড কৰিছিলোঁ, লিংকটো পঠিয়াইছিলোঁ, কিন্তু মই নতুন ভিডিঅ' কোনো তেনেকৈ বনোৱা নাইকিয়া, আজি 10 দিনেই হ'ল প্ৰায়। আৰু মোৰ যদি কোনোবা ফ্ৰেণ্ড হ'ব বিচাৰে বা এই চেনেলটো ফ্ৰেণ্ড হ'ব বিচাৰে, তেতিয়াহ'লে সকলোকে কৈছোঁ এটা কমেণ্ট কৰিব মোৰ এটা ভিডিঅ' চাই, আৰু ময়ো আপোনালোকক বেক কৰিম 24 ঘণ্টাৰ পিছত। আৰু নিশ্চিন্তভাৱে আপোনালোকে কৰিব পাৰে, মই কাকো আনছাবস্ক্ৰাইব নকৰোঁ ছাবস্ক্ৰাইব কৰাৰ পিছত। আৰু আপোনালোকৰ পৰাও সেইটো আশা কৰিম যে ছাবস্ক্ৰাইব কৰি যাতে কোনো আনছাবস্ক্ৰাইব নকৰে। কাৰণ বহুতে কি কৰে, প্ৰথমতে ছাবস্ক্ৰাইব কৰে, পিছত আকৌ আনছাবস্ক্ৰাইব কৰি দিয়ে। গতিকে সকলোকে ক'ম তেনেকুৱা নকৰিব, ছাবস্ক্ৰাইব কৰিলে ফ্ৰেণ্ড হৈ থাকিব যাতে সকলোৱে, তেতিয়া আমাৰ ভিডিঅ'বোৰ বনাবলৈ উৎসাহ জাগে। আৰু ভিডিঅ'টো চাই যদি এটা লাইক এটা কমেণ্ট কৰে, তেতিয়া আমাৰ অনুপ্ৰেৰণা বাঢ়ে যে হয় আমাৰ ভিডিঅ'টো ৰাইজে ভাল পাইছে বা চাইছে বা আঁকোৱালি লৈছে। গতিকে আপোনালোকে ভিডিঅ'বোৰ চাব, আৰু কিবা যদি ভুল আছে, শুধৰাব লগা আছে, আপোনালোকে কমেণ্ট কৰি জনাব। মই কোনো বেয়া নাপাওঁ, কাৰণ মই নতুন ইউটিউবাৰ, যিহেতু নতুনকৈ চেনেল খুলিছোঁ, মাত্ৰ 3 মাহ হৈছে, ইমান ইউটিউবৰ বিষয়ে জ্ঞানো নাইকিয়া, ইমান বিষয়ে কোনো ভিতৰুৱা কথাবোৰো নাজানো, আৰু কেমেৰাৰ আগত তেনেকৈ কথা কোৱাৰ কোনো অভ্যাসো নাই। তথাপি চেষ্টা কৰিছোঁ ক'বলৈ। গতিকে ভুলবোৰ আপোনালোকে শুধৰাই দিলে ভাল লাগিব, তেতিয়া হয়তো চেনেলটো আগবাঢ়ি যোৱাটো বহুতখিনি সহায় হ'ব। আৰু নিজেও জানো যে ভুল হৈছে আৰু শুধৰাবলৈ চেষ্টাও কৰোঁ, কিন্তু তাৰ মাজতো কেতিয়াবা ভুল হৈ যায়, বা কথাবোৰ কওঁতে ভিডিঅ'টো আপোনালোকলৈ পঠিয়াওঁতে কথাবোৰ কওঁতে কেতিয়াবা হয়তো মানে এটা কথাকে বাৰে বাৰে ৰিপিট কৰোঁ, হয়তো মানে সেইখন সময়ত ভাবোঁ যে আৰু কি ক'ম ইয়াৰ পিছত। এনেইতো বহুত কথা আহে মনত ক'বলৈ, কিন্তু যেতিয়া কেমেৰাটো অন কৰি লওঁ, মানে কি ক'ম কি নক'ম, এটা নাৰ্ভাছ ফিলৰ নিচিনাও হৈ যায়। নাজানো আৰু সেইটো নাৰ্ভাছেই হয় নে কি হয়, মুঠতে কথাবোৰ মনৰ কথাবোৰ মুখৰ মানে পেটত থাকে, মুখৰ আগলৈ নাহে, আৰু তেনেকুৱাতে হয়তো ক'ব লগা কথাটো থাকি যায়। গতিকে আপোনালোকে কমেণ্ট কৰি জনাব যে আপুনি এনেধৰণে কৰিলে বেছি ভাল হ'ব বা এনেকৈ কৰিলে ভাল হ'ব। ভুলবোৰ শুধৰাই দিব, মই কোনো বেয়া নাপাওঁ, যিহেতু ভুল সকলো মানুহ মাত্ৰই ভুল হয়েই, সেইটো একদম সঁচা কথা। মোৰো ভুল হৈছে বা হ'বও আগলৈ,
গতিকে সেইবোৰ আপোনালোকে শুধৰাই ল'ব। আৰু আমাৰ অসমৰ ৰাইজসকল ইমানো বেয়া নহয় যে সকলো মৰমীয়াল আমাৰ অসমৰ ৰাইজ। গতিকে নিশ্চয় মোৰ চেনেলটোক মৰম দিব, মোকো মৰম দিব আৰু মোৰ চেনেলটোক আগুৱাই নিয়াত সকলোৱে সহায় কৰিব, সেইটো মোৰ বিশ্বাস আছে। হয়তো অকণমান দেৰি হ'ব পাৰে, কিন্তু এদিন নহয় এদিন নিশ্চয় মোৰ চেনেলটো গ্ৰ' হ'ব চাগে। আৰু সেইটো আশা কৰি ভিডিঅ'বোৰ বনাই যাম আৰু এনেধৰণে। আৰু লগতে সকলোৱে ছাপোৰ্টৰ বহুতেই প্ৰয়োজন। সকলোৱে ছাপোৰ্ট কৰিব মোক, মোৰ চেনেলটোক মৰম দিব আৰু ভুলবোৰ শুধৰাই চেনেলটোক আঁকোৱালি ল'ব। অন্য চেনেলবোৰ যেনেকৈ সকলোৱে মৰম দিছে তেনেকৈ মোৰ চেনেলটোকো মৰম দিব বুলি আশা কৰিছোঁ আপোনালোক সকলোৱে। আৰু এইখিনিতে মোৰ সকলো ছাবস্ক্ৰাইবাৰলৈকে, যিখিনিয়ে মোক এতিয়ালৈকে ছাবস্ক্ৰাইব কৰিছে আৰু মোৰ যিখিনি ভিউৱাৰ্ছ আছে তেওঁলোকলৈ সকলোলৈকে মোৰ বহুত মৰম জনাইছোঁ, মৰম যাচিছোঁ। এনেকৈয়ে মোক মৰম দি যাব মোৰ চেনেলটোক। আৰু কেতিয়াবা সকলোৰে কিছুমান মানে সকলোৱে কমেণ্ট যেতিয়া কৰে, কেতিয়াবা হয়তো এনেকুৱা হয় কমেণ্টবোৰ থাকিও যাব পাৰে, দুদিন দেৰি হ'ব পাৰে মোৰ ৰিপ্লাই দিয়া। কাৰণ যিহেতু আমাৰ মহিলাসকলে সকলোৱে জানে ঘৰত ৰাতিপুৱাৰ পৰা ৰাতিলৈকে বহুতখিনি কাম থাকে। পাকঘৰৰ কামৰ পৰা ঘৰৰ কাম বা অফিচলৈ পঠিওৱালৈকে আমাৰ হাজবেণ্ডক বহুতখিনি কাম থাকে, বহুতখিনি দায়িত্ব থাকে। তাৰ মাজত কেতিয়াবা আমাৰ সময়ো নহয় ভিডিঅ'বোৰ চাবলৈ, মানে কমেণ্টবোৰ পঢ়িবলৈ। হয়তো তেতিয়া এদিন দুদিন কমেণ্টৰ ৰিপ্লাই দিবলৈ দেৰিও হৈ যাব পাৰে। গতিকে সেইখিনিতে যাতে কোনো বেয়া নাপায়, মই দুদিনৰ পিছত হ'লেও ৰিপ্লাই দিওঁ, নিদিয়াকৈ নাথাকোঁ। গতিকে সেইবোৰ আপোনালোকে বেয়া যাতে কোনো নাপাব। বহুত ধন্যবাদ সকলো ছাবস্ক্ৰাইবাৰ, যিখিনি এতিয়ালৈকে মোক ছাবস্ক্ৰাইব কৰিছে তেওঁলোকক মই বহুত অন্তৰৰ পৰা ধন্যবাদ জনাইছোঁ। আৰু কি ক'মনো, ক'ব লগাতো বহুতে আছে। কৈছোঁ নহয়, কেমেৰাটো আগলৈ আহিলে ক'ব লগা কথাবোৰো পাহৰি থাকোঁ। আৰু কি ক'ম, সেয়াই আৰু এইখিনিকে আপোনালোকৰ লগত পাতিবলগীয়া কথা আছিলে, মনৰ কথা। ইমান দিন কিয় মই ভিডিঅ' দিয়া নাছিলোঁ। সেয়াই আৰু ভিডিঅ'বোৰ কি আৰু মানে ভিউজ আহিলে ভাল লাগে মনটো, ভিউজ নাহিলে মানুহৰ মনটো অকণমান বেয়া লাগে। কাৰণ আমি সকলোৱে বহুত আশা লৈ এটা চেনেল খোলোঁ, সকলোৱে মোৰ দৰে প্ৰত্যেকেই খোলে। গতিকে বহুত আশা থাকে যে আমাৰ চেনেলটো গ্ৰ' হ'ব, সকলোৱে চাব, সকলোৱে যদি ভাল পাইছেনে নাই পোৱা এনেধৰণৰ মনবোৰত উগুল থুগুল লাগি থাকে, কথাবোৰ আহি যায়। আৰু তেনেকুৱাত আমি ইউটিউব ষ্টুডিঅ'টোকে খুলি বাৰে আনে কৰে নে নকৰে নাজানো, মই কিন্তু কৰোঁ। ইউটিউব ষ্টুডিঅ'টো খুলি বাৰে চাই থাকোঁ যে ভিউজ আহিছেনে নাই, ইমপ্ৰেশ্যন পঠাইছেনে নাই। গতিকে সেয়াই আৰু তেনেকৈ কৈ থাকোঁ আৰুনো কি ক'ম। সেইখিনি আছিল আৰু আপোনালোকৰ লগত পাতিবলগীয়া কথা। মনৰ কথাবোৰ শ্বেয়াৰ কৰিলোঁ আপোনালোকৰ লগত। মনটো অলপ ভাল লাগিছে, মুকলি লাগিছে। আশা কৰিছোঁ আপোনালোকে মোৰ মনৰ কথাবোৰ আপোনালোকৰ লগত এনেদৰে পতাৰ কাৰণে চাগে বেয়া নাপায় বুলি। সকলোৱে ভিডিঅ'টো চাই ভাল পাব বুলি আশা কৰিছোঁ। সেইখিনিয়ে আৰু পাতিবলগীয়া কথা আপোনালোকৰ লগত, আৰুনো কি ক'ম। আকৌ কেতিয়াবা বেলেগ এদিন পাতিম আৰু এনেদৰে। সেইখিনি আছিলে আৰু আপোনালোকৰ লগত পাতিবলগীয়া কথা, আৰুনো কি পাতিম। কেতিয়াবা আকৌ পাতিম বেলেগ এদিন। কিন্তু পুনৰ এবাৰ মোৰ সকলো ফ্ৰেণ্ডকে বহুত মৰম যাচি আজিৰ ভিডিঅ'টো মই ইমানতে সামৰিব লাগিব। কাৰণ বহুত দীঘলীয়া কৰি থাকিলে আপোনালোকেও আমনি পাব। গতিকে পুনৰ লগ পাম নতুন ভিডিঅ' এটাৰ সৈতে। গতিকে আজিলৈ ইমানতে সামৰণি মাৰিছোঁ। নমস্কাৰ।